বজাত আমি এটা খবৰ পাইছিলোঁ আমাৰ চ'ৰ্চৰ পৰা যে এটা গ্ৰুপে এক্সটৰ্শ্যন কৰিবলৈ ধনশ্ৰী আউটপোষ্টৰ ফালে আহি আছে নাগালেণ্ড ক্ৰছ কৰিবলৈ। তো আপোনালোকে জানে ধনশ্ৰী নদীখন পাৰ হ'লে এইফালে আমাৰ বেছি বাইলাম এৰিয়া মঙলামুখ এৰিয়া পৰে আৰু ডুবি দিছে যোনটো জেগাত ঘটনাটো হ'ল। সেইফালে ক্ৰছ কৰি আহোঁতে এটা ডাঙৰ DNL গ্ৰুপক আমাৰ এম্বুছত থকা পাৰ্টীয়ে আৰ্মি আৰু আছাম পুলিচৰ পাৰ্টীয়ে চেলেঞ্জ কৰোঁতে আমাক ফায়াৰ কৰে আৰু ইন ৰিটেলিয়েশ্যন আমি যেতিয়া ফায়াৰ কৰোঁ তেতিয়া সেই সময়ত আমি চাৰ্চ কৰিব পৰা নাছিলোঁ জেগাটো। তো পুৱতি নিশা যেতিয়া পোহৰ হৈছে তেতিয়া আমি চাৰ্চ কৰি 6টা DNL কেডাৰ আৰু যথেষ্ট সংখ্যক আমি AK চিৰিজৰ ৰাইফল, .303 ৰাইফল, গ্ৰেনেড আৰু স্মল আৰ্মছ পিষ্টল আমি ৰিকভাৰ কৰিছোঁ। আৰু এই দুটা পাৰ্টিটো আপোনালোকে জানে আজি ইলেকশ্যনৰ আগতে অমিত মুনিচাক গুলীয়াই হত্যা কৰিছে আৰু 15 তাৰিখে সঞ্জয় ৰংফাৰক হত্যা কৰা তাৰ মাজৰে এজন আইডেণ্টিফাই আছে তামিল বুলি ইয়াৰে এজন কেডাৰ। গতিকে 6জন কেডাৰ আমি এতিয়ালৈকে আইডেণ্টিফাই কৰিছোঁ। গোটেইকেইজনে আইডেণ্টিফাই হৈছে। যোনকেইজন কেডাৰ এতিয়া ডেড বডি পোৱা গৈছে তেওঁলোকক আইডেণ্টিফাই কৰিছে আৰু তাৰ ভিতৰতে 200 কেডাৰ তামিল আছিলে যোনটো এই দুটা কিলিঙত ইনভল্ভ আছিলে মই কোৱাৰ নিচিনাকৈ। তামিল ইনভল্ভ আছিলে হয়। আৰু ছাৰ এটা মানে আৰু এটা খবৰ আহিছিল আমাৰ আহিছিল যে অন্য দুজন বাবু উজাই আৰু মনচাং তেওঁলোক দুজন মন্ত্ৰী সিপাৰে নাগালেণ্ডত গৈ তেওঁলোক দুজনৰ মৃত্যু হোৱা বুলি এটা খবৰ আহিছিল। আমাৰ অপাৰেশ্যনটো এতিয়া চলি আছে। গতিকে যিহেতু এই ফায়াৰিং কৰোঁতে কিছুমান কেডাৰে ইফালে পাৰ হৈ গুচি গৈছে নাগালেণ্ড ফালে, তো নাগালেণ্ড পুলিচৰ সহযোগত আমি বিচাৰ বুজা কৰি আছোঁ। বাবু ভুজা আৰু মুচৰাং 200 কেডাৰ, মুচৰাংটো অতি 200, গতিকে আমি খবৰ পালে নিশ্চয় আপোনালোকক এইটো এটা ডাঙৰ গ্ৰুপ আছিলে, এইটো ডাঙৰ গ্ৰুপ এটা আছিলে। তো চেডেলি হৈ গৈছে। যিহেতু আমাৰ এৰিয়াত সোমাওঁতে তেতিয়া আমাৰ এইখিনি এনকাউণ্টাৰ হ'ল, বাকীখিনি আকৌ নাগালেণ্ডলৈ সোমাই গ'ল। এইটো যথেষ্ট ডাঙৰ গ্ৰুপ, 15জনীয়া গ্ৰুপ হ'ব পাৰে। মুখ্যমন্ত্ৰী ছাৰ 7জন ডেথ হৈছে বুলি কৈছে নেকি গুৱাহাটীত? মই সেইটো চোৱা নাই একচুৱেলি কি কৈছে। এইটো আমাৰ ফালৰ পৰা আমাৰ কোৱা নাই। আমি এতিয়া প্ৰথম আপোনালোকক জনাইছোঁ যিখিনি আমি খবৰ পাইছোঁ। তো আৰু ছাবচিকুৱেণ্টলি আমি যদি খবৰ পাওঁ কিবা থাকে আপোনালোকক নিশ্চয় জনাই দিম। কৰা বুলিহে শুনিছোঁ। কোন জেগাত চিপাইলাম বোলে, জেগাটো ঘৰৰ নাজানো। আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ ইয়াতে। কেইজন মৰিছে? 6জন। 6জন কি হয়? কেইজন 6জন চব চিনি নাপালোঁ। ডিমাচা নেকি? চব উগ্ৰপন্থী হয়। উগ্ৰপন্থী হয়। কি উগ্ৰপন্থী এইটোতো? DNL। এইটো কিমান সময়ত হৈছে? প্ৰায় 2টামানত হৈছে নেকি ৰাতিপুৱা। বেলেগটো শুনা নাই মানে আৰু। 6জন মৰিছে? 6জন মৰিছে, এটাও চিনি নাপাওঁ। চব দেখিলোঁ কিন্তু চিনি নাপালোঁ। ইয়াত এনেই DNL কিবা ধন দাবী যেনেকৈ নাই কৰা নাই, কৰিছে চাগে নাজানো। তেনেকুৱাতো কৰা নাছিলে, পাৰ্চনেল কৰিছে চাগে। এনেই ধনশ্ৰী এলেকাত DNL কিবা আছিল নেকি? তেনেকুৱা আৰু ধনশ্ৰী এলেকা বুলি নহয় আৰু ডিমা হাছাওৰ লিংক আছে নেকি এইটোতো নাজানো। ঠিক আছে।